হে গাইজ, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। ভাৰতত বৰ্তমান 8খন কেন্দ্ৰীয় শাসিত অঞ্চল অৰ্থাৎ ইউনিয়ন টেৰিটৰিজ আছে। ইয়াৰে 6খনৰ শাসনভাৰ লেফটেনেণ্ট গভৰ্ণৰ নাইবা এডমিনিষ্ট্ৰেটৰে চলায় আৰু বাকী 2খনত লেফটেনেণ্ট গভৰ্ণৰৰ উপৰিও চিফ মিনিষ্টাৰ আছে। গতিকে আহক আজিৰ ভিডিঅ'টোত এই 8খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়ে কিছু কথা জানো, বুজো, শিকো। প্ৰথমখন হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, যাৰ ৰাজধানী পৰ্ট ব্লেয়াৰ। গঠন কৰা হৈছিল 1956 চনৰ 1 নৱেম্বৰত। ভেহিকল কোড AN আৰু ইয়াৰ চৰকাৰী ভাষা ইংলিছ আৰু হিন্দী। অতিৰিক্ত চৰকাৰী ভাষা বেংগলী, মালায়ালাম, তামিল আৰু তেলেগু। ইয়াৰ লেফটেনেণ্ট গভৰ্ণৰ হ'ল এডমিৰেল DK যোশী। দ্বিতীয়খন হ'ল চণ্ডীগড়, ৰাজধানী চণ্ডীগড়। গঠন কৰা হৈছিল 1966 চনৰ 1 নৱেম্বৰত। ভেহিকল কোড CH, চৰকাৰী ভাষা ইংলিছ, হিন্দী আৰু পাঞ্জাবী। ইয়াৰ এডমিনিষ্ট্ৰেটৰ হ'ল শ্ৰী VP সিং বেদনোৰ। তৃতীয়খন হ'ল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ। আগতে দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ 2খন কেন্দ্ৰীয় শাসিত অঞ্চল আছিলে আৰু 2020 চনৰ 26 জানুৱাৰীত এই 2খন কেন্দ্ৰীয় শাসিত অঞ্চলক এখন কৰা হয়। ইয়াৰ ৰাজধানী হ'ল দমন। ভেহিকল কোড DD, চৰকাৰী ভাষা ইংলিছ, হিন্দী আৰু গুজৰাটী। অতিৰিক্ত চৰকাৰী ভাষা কংকানী আৰু মাৰাঠী। ইয়াৰ এডমিনিষ্ট্ৰেটৰ হ'ল শ্ৰী প্ৰফুল পেটেল। চতুৰ্থখন হ'ল জম্মু আৰু কাশ্মীৰ। ইয়াৰ গৰম দিনৰ ৰাজধানী হ'ল শ্ৰীনগৰ আৰু ঠাণ্ডা দিনৰ ৰাজধানী হ'ল জম্মু। আৰু এইখন গঠন হয় 2019 চনৰ 31 অক্টোবৰ তাৰিখে। ভেহিকল কোড JK, চৰকাৰী ভাষা ইংলিছ আৰু উৰ্দু। অতিৰিক্ত চৰকাৰী ভাষা ডগৰী আৰু কাশ্মীৰী। আৰু ইয়াৰ লেফটেনেণ্ট গভৰ্ণৰ হ'ল শ্ৰী মনোজ সিনহা। পঞ্চমখন হ'ল লাডাখ। লাডাখৰ গৰম দিনৰ ৰাজধানী হ'ল লেহ আৰু ঠাণ্ডা দিনৰ ৰাজধানী হ'ল কাৰ্গিল। এইখনো প্ৰতিষ্ঠা হয় 2019 চনৰ 31 অক্টোবৰ তাৰিখে। ভেহিকল কোড LA, চৰকাৰী ভাষা ইংলিছ, লাডাখী আৰু উৰ্দু। অতিৰিক্ত চৰকাৰী ভাষা বাল্টি আৰু পুৰ্গী। ইয়াৰ লেফটেনেণ্ট গভৰ্ণৰ হ'ল শ্ৰী ৰাধা কৃষ্ণ মাথুৰ। ষষ্ঠখন হ'ল লাক্ষাদ্বীপ। ইয়াৰ ৰাজধানী হ'ল কাৱাৰাত্তি। এইখন গঠন কৰা হৈছিল 1956 চনৰ 1 নৱেম্বৰ তাৰিখে। ভেহিকল কোড AN, চৰকাৰী ভাষা ইংলিছ আৰু মালায়ালাম। ইয়াৰ এডমিনিষ্ট্ৰেটৰ হ'ল শ্ৰী দিনেশ্বৰ শৰ্মা। সপ্তমখন হ'ল নেশ্যনেল কেপিটেল টেৰিটৰী অফ দেলহি, যাক আমি চমুকৈ দেলহি বুলি কওঁ। ইয়াৰ ৰাজধানী হ'ল নতুন দিল্লী আৰু এইখন গঠন কৰা হৈছিল 1956 চনৰ 1 নৱেম্বৰ তাৰিখে। ভেহিকল কোড DL, চৰকাৰী ভাষা ইংৰাজী আৰু হিন্দী। অতিৰিক্ত চৰকাৰী ভাষা পাঞ্জাবী আৰু উৰ্দু। ইয়াৰ লেফটেনেণ্ট গভৰ্ণৰ হ'ল শ্ৰী অনিল বেইজাল আৰু চিফ মিনিষ্টাৰ হ'ল শ্ৰী অৰবিন্দ কেজৰিৱাল। অন্তিমখন অৰ্থাৎ অষ্টমখন কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল পুডুচেৰী। ইয়াৰ ৰাজধানী পণ্ডিচেৰী আৰু এইখন গঠন কৰা হৈছিল 1962 চনৰ 16 আগষ্ট তাৰিখে। ইয়াৰ ভেহিকল কোড PY, চৰকাৰী ভাষা ইংলিছ আৰু তামিল। অতিৰিক্ত চৰকাৰী ভাষা মালায়ালাম আৰু তেলেগু। ইয়াৰ লেফটেনেণ্ট গভৰ্ণৰ হ'ল ডক্টৰ কিৰণ বেদী আৰু চিফ মিনিষ্টাৰ হ'ল শ্ৰী V নাৰায়ণা স্বামী। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।